हेलो फ्रेंड्स, আজি আমি আলোচনা কৰিম ইউটিউবটো আমি যেতিয়া ওপেন কৰোঁ তেতিয়া ইউটিউবৰ ভিডিঅ'বোৰ অটো প্লে হৈ থাকে। এইখন যেনেকৈ প্লে হৈ থাকিলে ভিডিঅ'বোৰ আমাৰ বহুতো MB খৰচ হয়। এইটো আমি কেনেকৈ বন্ধ কৰিম? ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো। প্ৰথমে ইয়াত ক্লিক কৰিব, সেটিংছত ক্লিক কৰিব, জেনাৰেল ইয়াত ক্লিক কৰিব, মুটেড প্লেবেক ইন ফিডছ ইয়াত ক্লিক কৰিব কৰি এইটো অফ কৰি দিব। এতিয়া বেক কৰিব। এতিয়া চাব আপুনি এইটো ভিডিঅ'বোৰ এনেকৈ প্লে হৈ নাথাকিব। এইটো অনটো অফ কৰি দিলে হ'ল। এতিয়া আমাৰ MBবোৰ বাচি যাব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে কমেণ্ট কৰি জনাওক, মই দিবলৈ ট্ৰাই কৰিম।